তো গাইজ দেখিছে আমাৰ তাইৰো কিমান কষ্ট। আৰিফ ভাই এতিয়া পথাৰত নামি আহি গ'ল। পথাৰত দুইটা নামিছে, আমাৰ লুটু চব গৈ আছে। আৰু সেই নমস্কাৰ, মোৰ নাম শ্ৰী স্বৰ্ণ স্বৰ্গীয়াৰী আৰু মোৰ চেনেলটোৰ নামো স্বৰ্ণ স্বৰ্গীয়াৰী হয়। আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব। হে গাইজ, পুনৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু নিশ্চয় আপোনালোকে গম পাইছে যে বহুত দিন ব্লগো বনোৱা নাই, আৰু আজি ভাবিলোঁ কি এটা ব্লগ বনাওঁ। আৰু কিহৰ ব্লগটো গম পাব আপোনালোকে, মানে এইবিলাক কভাৰ চং, শ্বৰ্ট ফিল্ম এইবিলাকৰ কামত লাগি আছোঁ বৰ্তমান। তো যিসকলে জানেতো গম পাই আছে। আৰু আজি বহুত দিন ব্লগ অহা নাই, বহুতসকলে কৈ আছে যে ব্লগ এটা বনোৱা। তো আজি ভাবিলোঁ কি বেছি ডাঙৰ ব্লগ নহ'ব, সৰু ব্লগ হ'ব, আৰু আপোনালোকে গম পাব গোটেইখিনি বিহাইণ্ড দ্য চিনৰ নিচিনা যে তেনেকুৱাই হ'ব। আজি কভাৰ চং এটা শ্বুটত আহিছোঁ, কভাৰ চং কৰিম আজি, বেলেগ এটা গ্ৰুপ হয়। তো নিশ্চয় আপোনালোকে গম পাব। আৰু এই ব্লগটো এতিয়া ষ্টাৰ্ট কৰিম। ঘৰৰ পৰা আহিলোঁ, আহি পেলাই জেগাই পালোঁহি। অলৰেডি মই পাহৰি গৈছিলোঁ কাৰণে ব্লগটো মই ঘৰৰ পৰা ষ্টাৰ্ট কৰিলোঁহেঁতেন। পাহৰি গৈছিলোঁ কাৰণে ব্লগটো মই ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ। আৰু এতিয়া ব্লগটো ষ্টাৰ্ট কৰিম ইয়াৰ পৰা, মানে প্লেচটো পালোঁহি অলৰেডি, ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। তো আপোনালোকে চাই থাকক, গোটেই ব্লগটো চাওঁ বুলি আশা কৰিলোঁ। যিহেতু বহুত দিন ভিডিঅ' অহা নাই, এই ভিডিঅ'টো আপোনালোকে আঁকোৱালি লওক, শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ ব্লগ মই এতিয়াৰ পৰা দি থাকিম। তো মোৰ লগত থাকিব আমাৰ বাণী ভাই, সকলোৱে হয়তো চিনি পায়েই। মই মানে কি, মই ভিডিঅ' শ্বুটিঙত থাকিম, তো সেইটো কাৰণে মই গোটেইখিনি কৰিব নোৱাৰিম। আৰু তেওঁ কৰি থাকিব বিহাইণ্ড দ্য চিন, তেনেকৈ দেখাই থাকিব তেওঁলোকে। গতিকে আপোনালোকে খুব ভাল পাব। তেওঁ এজন বহুত ধুনীয়া, তেওঁ ইউটিউবৰ চেনেল এটা আছে এজন। হেল্ল' গাইজ, কি খবৰ? ভালে আছেনে চবে? তো আজি মোৰ ভাই, মোৰ লগৰ, তেখেতৰ কাৰণে আজি ব্লগটোৰ কাৰণে মই অকণ সহযোগ কৰি দিম। তেখেত হয়তো আজি শ্বুটিঙত যদি বিজি থাকিব, বাকী সেই বিহাইণ্ড দ্য চিনছখিনি আজি বুলিয়ে নহয়, তেওঁ বিহাইণ্ড দ্য চিনখিনি দেখাই থাকিব। এনেকুৱা ধৰণৰ ব্লগ বনাই থাকিম, শ্বৰ্ট মুভিয়ে হওক বা কভাৰ চঙেই হওক। অলৰেডি বহুতখিনি শ্বুট আহি আছে, তো সেইটো কাৰণে ব্লগখিনি বনাই থাকিম মই। আপোনালোক এইটো চেনেলতে পাই থাকিব, ডিজিটেল জিনিয়াছ চেনেলটোতে পাই থাকিব গোটেইখিনি। তো ডিজিটেল জিনিয়াছ চেনেলটো আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যিমান পাৰে চেনেলটো আগুৱাই নিয়ক। চ' বহুত কষ্ট কৰিছে ই, লগত বহুত কামো থাকে তাৰ, ৰাতি টোপনি ক্ষতি কৰে। চ' বাকী কাম আজি মোৰ ওপৰত দিয়ক। আজি মই চাব গোটেই বিহাইণ্ড দ্য চিনছখিনি মই আপোনালোকক দেখুৱাম, কি কৰোঁ কি নকৰোঁ। আজি আৰিফ ভাইক আপোনালোকে আজি চিনি পাব। ঠিক আছে, তো আৰম্ভণি কৰোঁ, বিনা কিচি নকওঁ, বাদ দিয়ক। তো গাইজ, আমি ওলাইছোঁ য'ত শ্বুটিং হ'ব, সেই জেগাটোলৈ। নতুন জেগা, আমি ইমান এটা চিনি কৰি নাপাওঁ অৱশ্যে। ত' আমাৰ লগৰ আৰিফ আছে এতিয়া মোৰ লগতে, আমি বাইক চলাই আছে। মই এইবিলাক চব বস্তু বাহানিবিলাক দেখিছে, ধৰি কৰি লৈছোঁ ষ্টেণ্ড সৈতে। চ' ব'লক যাওঁ, জেগাটোবোৰ চাওঁ। This is the future. চ' গাইজ, আমি এইখিনি আহি পালোহি। এয়া দেখিছে চেনিটাইজ কৰি আছে চবেই। আৰিফ ভাইয়ে আমাৰ পূৰা হাতটো হেৰি কৰি আছে, চেনিটাইজৰ মোবাইলটো ধৰা, এতিয়া অকণমান কেমেৰাটো অলপ ধৰা। চবেই চেনিটাইজবিলাক কৰি লওক চবেই, কাৰণ কৰোণা নামৰ সেইটো যিটো বেমাৰ আহিছে। মোৰ লৈছোঁ, এয়া ধৰক। আমি আহি পেলাই প্লেচটোত পাইছোঁহি, আৰু শ্বুটিং আৰম্ভ হ'ব। আমাৰ যিটো কভাৰ চঙৰ ক্ৰেডিটটো আহিছে, আৰু যাৰ চেনেল হয় ষ্ট্ৰবেৰী ফ্লেভাৰৰ হেৰি হয় ৰে, ভাল লাগিব খাবলৈ। নাপায় ক'ত খাব পাৰিব, যিটো চেনেল, যাৰ চেনেল হয় আৰু যোনে কভাৰ চং কৰি আছে, যাৰ পৰা ক্ৰেডিটটো আহিছে, তেওঁ আমাৰ মাজত আছে এতিয়া। এয়া হ'ল জয়া, সুষমা, ৰেখা। নমস্কাৰ, মোৰ নাম শ্ৰী স্বৰ্ণ স্বৰ্গীয়াৰী আৰু মোৰ চেনেলটোৰ নামো স্বৰ্ণ স্বৰ্গীয়াৰী হয়। আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিব। আৰু তেওঁ চেনেলটো আছিলে বহুত দিনেই হ'ল, কিন্তু মই এটা ভিডিঅ' মই কৰিছোঁ, ভিডিঅ'গ্ৰাফী আৰু এডিটিং, আৰু মই লিংকটো দি দিম, চেনেলৰ লিংকটো পাই যাব আপোনালোকে। তো চেনেলটো অকণ আগবঢ়াই নিব বুলি আশা ৰাখিলোঁ। আৰু সকলো আহি পেলাই এতিয়া উপস্থিত হৈছেহি, আৰু কভাৰ চঙৰ শ্বুটিং হ'ব অলপ টাইমৰ পিছতে। আমি ফাৰ্ষ্ট টাইম শ্বুটিং কৰিম ইয়াতে, আৰু
আৰু তাৰপিছত বেলেগত গৈ থাকিম, আপোনালোক দেখাই থাকিম। আৰু বিহাইণ্ড দ্য চিনখিনি দেখাব আমাৰ বাণী ভাই, বিহাইণ্ড দ্য চিনখিনি দেখাই থাকিব। তো আপোনালোকে এণ্টাৰটেইনমেণ্ট হ'ব, কাৰণ মানুহটোৱে এণ্টাৰটেইনমেণ্ট হয়, বহুতখিনি এণ্টাৰটেইনমেণ্ট কৰি থাকিব। গোটেই ভিডিঅ' লাষ্টলৈকে চাই থাকক, আপোনালোকে বহুতখিনি ভাল পাব। আজি ব্লগটো এইটোৱে কৰিম, তো গোটেই ভিডিঅ'টো চাই থাকক। তো সেই গাইজ আমাৰ শ্বুটিঙত লাগি আছোঁ। এয়া মোৰ ভাইটিৰ নিচিনা লুটুকন, অৰিজিনেল নামটো তাৰ কিবা পাৰ্থৰ, যদি হেডলাইন বোলে Is the future. কিবা এটা হয় আৰু পাৰ্থ বুলি মাতিলে, পৰ্থা বুলি মাতিলেও একো বেয়া নহয়। এই আৰিফদা লাগি আছে ভিডিঅ'টো চাই থাকক, সকলোৱে চাই থাকক। আৰু এয়া জয়া বা তাৰপিছতে তাকে আমি বিলাকত লাগি আছোঁ। তো অতি ফেভৰেট হয়। আৰু আছে এইটো আমাৰ গৰু দা দেখিছে, গৰু দা গৈ আছে। তাৰপিছতে ফ্ৰণ্ট কেমেৰা লাগি আছে, তো ইয়াত লালপিলা আছে। লালপিলা এই মোৰ চবচে ভাল লগা বাইগুণ ইজ মেইন। আমি এইবিলাকত চব লাগি আছোঁ। বাইগুণে বহুত মিষ্টেক কৰিছে, তো বাইগুণৰ মিষ্টেকটো আমি বহুত কৰিছোঁ। মানে মানুহজনী বাইগুণ আৰু ৰোল কৰিব এতিয়া আমাৰ এইজনটো ডিজিটেল জিনিয়াছৰ মালিকজনটো আৰু মোক কামুৰি দিছেগৈ। মোৰ মানে শিখৰ অকণ দিয়া নাই, গম পায়নে? সেইটো মেইন কথা। খাই আছোঁ অৱশ্যে লোকৰ পইচা দি। চ' গাইজ আমি এতিয়া আহিছোঁ নতুন এটা জেগাত। চ' আমি ইয়াত এতিয়া আকৌ শ্বুটিং এটা কৰি ইয়াতে শ্বুটিংটো ল'ব লাগিব। আৰু দেখক আমাৰ নাচনীখিনিক দেখাওঁ। এয়া চবেই লাগি আছে, চাওক। এয়া আপোনাৰ বাইগুণক এতিয়া মেকআপ কৰি দিছে আমাৰ আইনুছ। ইফালে বাই বাই টাটা দি আছে। বাইগুণক চাওক ভালকৈ, ইমান মৰম লগা চলি ফোপোলা জামুকজনী। চ' এয়া পিংকি হাওঁতে তাই মানে অৱস্থাই বেয়া হৈ গৈছেগৈ। তো उसके बाद আহিলে এয়া জয়া, সুষমা আছে, চব ৰখি আছে। প্লাছ আমাৰ এখেত আছেই মেইন মানুহজন। এইজনক আজি তেখেত আজি কৰিব নোৱাৰে, চব মই আজি দায়িত্বত লৈছোঁ। আৰু ছেকেণ্ড আমাৰ এয়া ককা, আমাৰ ককাৰ ঘৰতে আহিলোঁ। এয়া শ্বুটিং টুটিং কৰিম, খোৱা বোৱাও ইয়াতে হ'ব। চ' এয়া আমি লাগি আছোঁ। তো যিমানটো হয় আমাৰ চাব ভিডিঅ'টো আপোনালোকেও। তো লিংক চিংক চব ডেছক্ৰিপশ্যনত আমি দি দিম। চ' আমি ইয়াত লাগি আছোঁ এয়া শ্বুটিঙত। এয়া এই নাপায়, বাঁহ চাহ দলিয়াই দিয়ে বে। তো এইবিলাকত আমি লাগি আছোঁ। ঘৰতো শ্বুটিঙত চাওক, জেগাটো পৰিৱেশটো বহুত মজা পৰিৱেশ। এই বাইগুণ জয়া, সুষমা চব সেইফালে ৰখি আছেগৈ। চ' দেখিছে কষ্ট কিমান, ঘামি চামি অৱস্থা নাই। সৰুজন তোমালোক তাত যোৱা, তোমালোক তাত যোৱা দেখিছা নহয়। তাত ব্লগ চাব নালাগে, এইবিলাক চাবই নালাগে মানে তাৰ মতে। কিন্তু মোৰতো সেনেকুৱা নহয় ন, কামখিনি কৰিব লাগিব ন। চ' গাইজ এটা আকৌ নতুন জেগাত আহি পালোহি। চ' শ্বুটিং হৈ আছে, গৰম লাগিছে, ৰ'দ বেছি, প্ৰখৰ ৰ'দ। তাৰপিছতে ইয়াতে আমাৰ এতিয়া লাগি আছে, এইজনটো মোক আজি খাই পেলাইছে। মেইন কথা এতিয়ালৈকে এটা শিখৰো নাই দিয়া, গম পায়। শিখৰ ইজ দ্য মেইন পলিচি পৃথিৱীখনত। তো মোৰ শিখৰ নাই। আৰু ইয়াত শ্বুটিং চলি আছে, শ্বুটিংখিনি এতিয়া অকণমান ৰখিছে, কিবা মাজা খাই, স্প্ৰাইট খাই অকণ খাই লওক চবেই। তাৰপিছতে আৰু বাকী কিনো ক'ম, ভাল লাগিছে আহি পেলাই তাৰ আজি শ্বুটিংবিলাক চাই আছোঁ। তাৰপিছতে আৰু সেয়া আৰু বাকী লাগি আছোঁ আৰু জেগাবিলাক চাওক, পাহাৰীয়া জেগা ভাল লাগিলে। এতিয়া এইটো আমি আহিলোঁ, শ্বৰ্টটো অকণ শেষ হৈছেগৈ।
মোকো দিয়া নাপায় মোকো দিয়া কৈ পেলাই মই ৰাখি লৈছোঁ মালটো আপোনালোকে এইবিলাকক চাই থাকিব এই খালে খাব নাখালে নাখাব মানুহ জয়া চশমা ৰেখা নিচা এই মানুহকে দেখিছে এই জাষ্ট এই দেখিছে এইগৰাকী কাইলৈ বাৰ্থডে তাই চ' চবেই উজ্জ্বল ভৱিষ্যতটো কামনা কৰিব চবেই আৰু গৰম হৈ যাব সেয়া আমি খাই দিওঁ বাকী কণ আৰিফক দিবানে মোৰ বহুত কষ্ট হৈছে কৈ দিব নাই শিক্ষা এটাও খোৱা নাই মোক লাগে এইখনে মুচিব নোৱাৰিবা এই খালে দেখিলে মই খুৱাইছোঁ দেখিছেনে চবকে আজি মই খুৱাইছোঁ সেয়া এইবিলাক নুশুনিব কথা মোৰ কথা শুনিব এইটো মই মেইন দেখিছে নহয় এয়া দেখিছে পিংকি ফুংকি চব টেনচন লাগি আছে সেয়া আৰু আমাৰ শ্বুটিং কৰি আছে আৰু এই মানুহজন দেখিছে তাৰ চেনেল মই কাম কৰি আছোঁ দেখিছে হাজিৰা কিমান দিব 50 টকা গাইজ আমি এতিয়া শেষ পৰ্যায়ত ভিডিঅ' শ্বুটিঙৰ শেষ পৰ্যায়ত পাইছোঁহি বৰষুণো দিলে অলপ ৰখিলোঁ তাতে ভাত চাত খালোঁ বাহঁতৰ ঘৰতে চ' আমি এতিয়া গৈ আছোঁ ভিডিঅ'ৰ লাষ্ট শেষ পৰ্যায় শেষ কৰিবলৈ চ' অকণমান খোজকাঢ়ি লৈছোঁ কিমান বাৰ চলাম অকণমান স্বাস্থ্যৰ কথাও ভাবিব লাগিব যি পাঠে মোৰ চেহেৰা আৰু এজনটো দেখিছেই ক'বই নালাগে খিনখিন কেটেং মেটেং ল'ৰা মম লগা ফুটিলা জামুকটো এইটো ভিডিঅ'টোৰ ব্লগটোৰ আমাৰ শেষ পৰ্যায় চ' আমি লাষ্ট মুমেণ্টত আছোঁ এই আহি আছে ডেন্সাৰ হেল্ল' গাইজ ব্লগটো ইমানতে চেছ কৰিম আন্ধাৰে হৈ গ'ল এতিয়া বৰ্তমান শ্বুটত একেবাৰে লাষ্ট শ্বুট চলি আছে সেইটো কাৰণে ব্লগটো ইয়াতে চেছ কৰিলোঁ আৰু আকৌ লগ পাম বেলেগ এটা ব্লগত তো এনেকুৱা কভাৰ চংবিলাক কৰি থাকিম আৰু আপোনালোকে গম পাই থাকিব তো এতিয়া আজিলৈ ইমানতে বাই বাই ভিডিঅ'টো চাই যদি ভাল পাইছে এটা লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব মোৰ কথাটো বাৰু কৈছোঁৱেই তো আমাৰ বাণী ভাই কিবা এটা কৈ দিয়ক আচ্ছা আপোনালোকে ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰটো কৰিব ঠিক আছে তো ইয়াত জমনি এবাৰ অলপ মোৰ ষ্টাইলত কৰিলোঁ চ' লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব